আসাম চেনেললৈ আপোনালোকক স্বাগতম জনাইছো বন্ধুসকল পৃথিৱী এনেকুৱা ঠাই আছে য'ত আপুনি আপোনাৰ ফ্যামিলি বা বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড ফ্ৰেণ্ডক ঘূৰাব পাৰিব কিন্তু বন্ধুসকল এই পৃথিৱীত এনেকুৱা ঠাইও আছে য'ত নেকি আপুনি এবাৰ গ'লে তাত আপোনাৰ লগত বহুত কিবা কিবি হ'ব পাৰে বহুত কিবা কিবি আজি মই আপোনালোকক এনেকুৱা পাঁচখন ঠাইৰ নাম কম য'ত যাবলৈ চৰকাৰে বন্ধ কৰি থৈছে নাম্বাৰ 1 স্নেক আইল্যান্ড বা সাপৰ দ্বীপ বন্ধুসকল বাৰ্জিলৰ পৰা 93 কিলোমিটাৰ দূৰত্বত অৱস্থিত এই দ্বীপটোত থকা বিভিন্ন প্ৰজাতিৰ সাপৰ বাবে বাৰ্জিল চৰকাৰে এই দ্বীপটোলৈ যাবলৈ সম্পূৰ্ণৰূপে বন্ধ কৰি ৰাখিছে কাৰণ তাত প্ৰতিটো খোজে প্ৰতি আপুনি 4-5টাকৈ সাপ পাব যদি আপোনালোক কোনোবা তালৈ যাব বিচাৰে তেতিয়া তাত যাব পাৰিব কিন্তু ঘূৰি অহা কথা আপুনি ভাবিবই নোৱাৰে নাম্বাৰ 2 ডিভাইস এসেম্বলি ফেসিলিটি এইখন নিভাডা নেশনাল সিকিউৰিটি সাইটত অৱস্থিত আৰু ইয়াত হাজাৰতকৈ বেছি নিউক্লিয়াৰ বম টেষ্ট কৰা হৈছে 1980 চনত এই ঠাইখন তৈয়াৰ কৰিছিল নিউক্লিয়াৰ বমসমূহ এসেম্বলি কৰিবলৈ এই ঠাইলৈ নাযাবলৈ কোৱাৰ কাৰণ হৈছে যে এই ঠাইত থকা ৰেডিঅ' এক্টিভিটি মেটেৰিয়েলৰ কাৰণে ইমান ডাঙৰ ঠাই দুখনৰ খালি কৰাৰ কাৰণে এই ঠাইৰ মানুহে প্ৰতি বছৰে আন্দোলন কৰে কিন্তু সেই সকলোকে পুলিচে এৰেষ্ট কৰি লয় ইয়াত থকা মানুহসকলে ভাবে যে এই ঠাই দুখনৰ কাৰণে এদিন পৃথিৱী ধ্বংস হৈ যাব নাম্বাৰ 3 ৰুম নাম্বাৰ 39 নৰ্থ কোৰিয়াৰ ৰুম নাম্বাৰ 39 এটা ৰহস্যময় ৰুম নাম্বাৰ হয় যদি কেনেবাকৈ আপোনাক সেই ৰুমটোৰ কাষত দেখে তেতিয়া ফাৰ্ষ্ট আপোনাক গুলিয়াব আৰু তাৰ পিছতহে খুদিব আপুনি তাত কি কৰি আছে আনকি নৰ্থ কোৰিয়াৰ প্ৰেছিডেণ্ট কিং জং উনৰ ঘৈণীয়েকক সেই ৰুমৰ কাষলৈ যাব নিদিয়ে জানেনে কিয় হয়তো কোনো নাজানে যে ৰুম নাম্বাৰ 39ৰ ৰহস্য কি কিছুমানে কয় যে সেই ৰুমটোৰ ভিতৰত এটা সুইচ আছে যিটো অন কৰি দিয়াৰ লগে লগে সম্পূৰ্ণ নৰ্থ কোৰিয়াৰ নিউক্লিয়াৰ বম এক্টিভ হৈ যাব কিন্তু কোনো পাৰফেক্টকে ক'ব নোৱাৰে যে আচলতে ৰুম নাম্বাৰ 39ৰ ৰহস্য কি ইয়াৰ বিষয়ে অকল তাৰ প্ৰেছিডেণ্ট কিং জং উনেহে জানে নাম্বাৰ 4 এৰিয়া 51 বন্ধুসকল কোনো পাইলটৰ সাহস নাই যে তেওঁ এৰিয়া 51ৰ ওপৰেদি প্লেন উৰুৱাই নিব আমেৰিকান চৰকাৰে কৈছে যে তাত নতুন এয়াৰক্ৰাফ্ট আৰু ৱেপেনৰ টেষ্ট হয় বুলি কিন্তু কিছুমান লোকে কৈছে যে তাৰ ওচৰৰ মানুহসমূহে তাত কেতিয়াবা এলিয়ানৰ স্পেচশিপ দেখিছে বুলি আৰু কিছুমান লোকে কয় যে তাত এলিয়ানৰ ওপৰত এক্সপেৰিমেণ্ট হয় বুলি আৰু কিছুমান লোকে কয় যে এৰিয়া 51 এলিয়ান আৰু মানুহে মিলি এক্সপেৰিমেণ্ট কৰে বুলি নাম্বাৰ 5 নৰ্থ চেণ্টিনেল আইল্যান্ড বন্ধুসকল পৃথিৱীৰ যিকোনো ঠাইলৈ আপুনি গুচি যাওক কিন্তু এই আইল্যান্ডটোলৈ ভুলতো নাযাব বাংগালৰ কাষত ভাৰতৰ এটা সৰু দ্বীপ আছে য'ত আদিবাসী মানুহ থাকে আজিলৈকে তালৈ গ'লে কোনো মানুহ ঘূৰি অহা নাই 2004 চনত অহা ছুনামিত আনন্দমান দ্বীপ ধ্বংস হৈছিল তেতিয়া ভাৰত চৰকাৰৰ সেই আদিবাসী লোকসকলৰ চিন্তা হ'ল তাৰপিছত ভাৰত চৰকাৰে এখন আৰ্মি হেলিকপ্টাৰ পঠালে তেওঁলোক আছে নে মৰি গ'ল চাবলৈ কিন্তু যেতিয়া গৈ হেলিকপ্টাৰখন তাত পালে তেতিয়া সেই আদিবাসী লোকসকলে ধনুকাৰ আৰু শিলগুটি নিক্ষেপ কৰিছিল আজিলৈকে গম পোৱা মগজুৱে তেওঁলোকে কি খায় কেনেকৈ থাকে কি ভাষা কয় আৰু কেনেকৈ বেমাৰ হ'লে চিকিৎসা কৰে সেইকাৰণে বৰ্তমানেও সেই ঠাইখন ৰহস্যময় হৈ আছে যেতিয়া ভাৰত চৰকাৰে গম পালে যে সেই আদিবাসী লোকসকলে সেই দ্বীপলৈ বেলেগ মানুহ গ'লে ভাল নাপায় বুলি তাৰ বাবে ভাৰত চৰকাৰে সেই দ্বীপলৈ যোৱাত বন্ধ কৰি থৈছে বন্ধুসকল আজি ভিডিঅ'টো চাই কেনে পালে যদি ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব আৰু লগতে কাষৰ বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব নেক্সট ভিডিঅ'লৈ আকৌ লগ পাম বাই বাই